দোলা দোলা দোলে মনৰে কথাটি আজি আকৌ সেই বায়ে ক'লে বোলে কচু থুৰিকে বনাবি বোলে ঘিউ কচু অলপ কাটি আনি দিছে তাকে বোলে সেই কাটি বাচি লওঁ বোলে জলকীয়া দি বোলে শুকান জলকীয়া দি ভাজি এখন কৰিবিচোন বোলে মই আকৌ ৰান্ধি বাঢ়ি বৰ ভাল পাওঁ মই কৈছোঁ বোলে এইদিনতে বোলে সেই বাবাটোক তাক মাতিবিচোন আমাৰ ঘৰলৈ ভাত এসাঁজ খুৱাইকে বোলে কাইলৈকে মাতিম বুলি কৈছে হাঁহ এটা আনিম বোলে হাঁহটো কুটি বাচি দিম তই বোলে হাঁহৰ হেৰি বোলে বনাবি ধুনীয়াকৈ গ্ৰেভি অকণ বোলে বাবাটোৱে বোলে হাঁহ খাই বৰ ভাল পায় মই বোলো মাতিবি আকৌ হাঁহৰ বোলে দুটা আইটেম বনাম বোলে এটা গ্ৰেভি আৰু এটা বোলে জলকীয়া ভাজি তেতিয়াহে বোলে সেই ভাল লাগিব খাই পেলানি জলকীয়া ভাজিটো এক্সট্ৰা পিঁয়াজ সৰহকৈ দি বোলে সেই জলকীয়া দি ভাজিম আৰু এটা বোলে সেই পূৰা গ্ৰেভি নিচিনাকৈ বনাম আলু দি এই টিপচিটোৰ কাৰণে ভাল খবৰ এটা আছে কাইলৈ বাবাটো আহিম বুলি কৈছে সেই ভাত খোৱাকৈ সঁচাকৈ নে মনটো বহুত ভাল লাগি গৈছে মোৰ এতিয়া হাঁহটো সেই চাফা চাফা কৰি দিবলৈ কবি ভিনি তাৰপিছত মই ধুনীয়াকৈ চব্জি বনাম হিৰো ইজনী কাইলৈহে আহিব ভাত খাবলৈ আজি নাহে নহয় যে নখাই কৰিছ যেন আজিয়ে বনাই থবি কাইলৈ বনাবি কাইলৈ ধুনীয়াকৈ সেই হাঁহটো কুটি বাচি দিব নহয় ভিনিহিয়ে নহয় মানে কথাটো কৈছোঁ মই আকৌ সেই আগতীয়াকৈ নহৰু পিঁয়াজ আদা এইবোৰ সেই একদম ৰাতিপুৱাতে খুন্দি কৰি ল'ব লাগিব এইবোৰ মই অকণমান সহায় কৰি দিম বাৰু চিন্তা কৰিব নালাগে খালি বনোৱাটো তই বনাবি এনেও বনোৱাটো ময়ে বনাম ইমপ্ৰেছ কৰিহে এৰিম ধুনীয়াকৈ বনাবি আৰু তেল জুলীয়া কৰিবি তেতিয়াহে ভাল লাগিব খাই টপালি থাকিব লাগিব বিশ্বাস নাই টাউনীয়া ছোৱালীজনীয়ে চাগে ইমান ভালকৈ খানা বনাব নাজানিব তই এইটো সুযোগতে খানা বনাই খুৱাই দে ইমপ্ৰেছ হৈ যাব আলু পিঁয়াজখিনি আজি ৰাতিয়ে গুচাই থৈ দিম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিয়ে দিম বনাবলৈ প্ৰথমতে চাহ এটোপা ভালকৈ দি ল'বি গাখীৰ চাহৰ লগত কেটলি পিঠা হেঁতি তাৰপিছত সেই ভাতটো লাহেকৈ খাব আৰু খাব মই জানো নহয় গাখীৰ চাহ ধুনীয়াকৈ বনাই খুৱাই দিম পূৰা মজা পাব কিন্তু বাবাটোত দাই গাখীৰ চাহ খাই ভাল পায় মই সেই কাইলৈ সেই এৱা গাখীৰ অকণ আনি থ'ব লাগিব গাখীৰ চাহ বনাবলৈ কাইলৈ আৰু ভনী যোৱা এটা ঘটিম তেতিয়া আৰু আইঅ বাই তয়ো আৰু দেই ভনী যায় বুলি ক'লিয়ে নে এতিয়ালৈকে হাঁহ কোৱাই নাই এই ভাটুকি পেহীজনী যে বহুত কামোৰ দেই ভনীয়েকজনী অহাৰ পৰা যে মোক ইমান কামোৰ দি আছে নহয় কাইলৈ আকৌ ভাত খাবলৈ মাতিছে মোৰ আকৌ ভাত খাবলৈ যাবলৈ মন নায়েই অকণমানো হাঁহ মাৰিম বুলি কোৱাৰ কাৰণেহে যাম বুলি ক'লোঁ হাঁহটো মোৰ ফেভৰেট নহ'লে মই এনেও নগ'লোঁ হয় যাবলৈ মনো নাছিলে কাইলৈ বিয়া এখনো আছিলে খাবলৈ যাবলৈ আছিলে আহি পেলাই আকৌ বিয়া খাবহি লাগিব মই অকণমান খাম আৰু ভাটুকি পেহী ঘৰত পিছত বিয়াত ঠিকছে খামগৈ খাচী মাংস আৰু ভাটুকি পেহী কামোৰটো কামোৰেই ভনীয়েকজনী তাতকৈও কামোৰ গ'লে মানে একদম চাহ খাই যাব কিনো ইমান দৰকাৰ বাৰু চাহ খাবলৈ মই যেনিবা চাহৰ হেৰিহে কানি আহে যেনিবা কাইলৈ এতিয়া জোৰ জবৰদস্তি মাতিলে এতিয়া নগ'লেও নহয় ভাটুকি পেহীয়ে আমাৰ ঘৰতে কাম বন কৰি থাকে নগ'লে আকৌ সেইটোকে বেয়াই পাব উপায় নাই আৰু এতিয়া যাবই লাগিব আৰু ভাটুকি পেহী ভনীয়েকজনী সেই ল'ৰা পাগল নেকি ঠিক নাই মোক দেখিলে কেনেকৈ দালিকেইটা উলিয়াই হাঁহি থাকে মোৰ যে অকৱাৰ্ড ফিল হয় বহুত কেনেকুৱা যে কৰি থাকে সঁচাকৈ কি বুলি যে ভাবে নিজকে সিদিনাখন কৈছে বোলে আপুনি কি খাই ভাল পায় বোলে তাইনো কি দৰকাৰ মই যি খাই ভাল নাপাওঁ ইমানকৈ সুধি থাকিবলৈ সেয়া ডেকা ল'ৰা কোনফালে হৰমোহন খাই এনেই অলপ ওলাই আহিছোঁ তোমাৰ বোলে সেই বিয়া চিয়া অলপ ঠিক হৈছে বুলি শুনিছোঁ অহুকানে সেই কোনে ক'লে আপোনাক ক'তনো বিয়া ঠিক হৈছে মোৰ শুনিছিলোঁ বোলে সেই ভাটুকি ভনীয়েকৰ লগত তোমাৰ বিয়া ঠিক হৈছে বোলে এইবোৰ কি কয় আপুনি কোনে কৈছে আপুনি এইবোৰ কথা মইতো শুনিছোঁ আমাৰ গাঁৱত চবেই গম পাইছে কথাটো শুকানে ঘুনুক ঘানাককৈ বোলে সেই ভাটুকি ভনীয়েকজনী অহাৰ পৰা বোলে বাবাটোক খুব কৈছে সিহঁতক হ'লে বোলে তাৰপিছত সেই ভাটুকিয়েও কৈ ফুৰিছে নেকি য'তে ত'তে বোলে সেই বাবাটো আমাৰ বোলে ভনী যোৱাহে হ'ব হেনো কি এইবোৰ মই কি শুনিছোঁ আৰু মই আৰু সেইজনীক মই পচন্দ কৰিছোঁ নে নাই একো তাইক যে মই আপোনালোকে যে বিয়া পতা কথা উলিয়ালে যে মই দেখিলেই কিবাখন লাগে ইমান মিছা কথাবোৰনো কেলৈ উলিয়াব লাগে মানুহে কিন্তু গোটেই সেই গম পাইছেই আমাৰ চুবুৰীটোৱে কিছুমানে কৈছে বোলে বাবাটোৱে সেইজনীক বোলে কি দেখি পচন্দ কৰিলে বোলে একেবাৰে চেহেৰাই নাই বুলিছে চেহেৰাটোতো বাদেই দিছোঁ মই কাণ্ড কাৰখানাবোৰ যিহে কথাবোৰ যিহে হোৱা এজনী ভাগৰ মই যে কৈ মৰি গ'লোঁ পৃথিৱীত একেবাৰে শেষৰজনী ছোৱালী হ'লেও তাইক বিয়া নাপাতো দেই গোটেই বদনাম কৰি পেলাইছে নহয় এতিয়া তোমাৰ দেখোন সেই বেলেগ ছোৱালী দেখুৱালেও ভঙাইহে দিব এনেকৈ তেনেকৈ বুলি মানুহবোৰ বৰ কিবা দেই সঁচাকৈ আৰু ভাটুকিজনী কেনেকুৱা বাৰু তাই নিজে গাই ফুৰিছেগৈ ক'ৰবাত মই যে ভাটুকি পেহী এনেকুৱা কৰিব বুলি ভুল সপোনতো ভবা নাছিলোঁ কেলৈ এনেকুৱা কৰিলে বাৰু ইমান বদনাম উলিয়াই দিছে কেনেকৈ এনেই কি ক'বা আৰু ভাটুকিয়ে চাগে নিজৰ ভনীয়েকজনীক যেন তেনে গতাওঁ বুলি ভাবিছে গতাই থাকক বেলেগ মানুহ পোৱা নাই নেকি মুখে পালেগৈ আৰু ছোৱালীৰ অভাৱ হোৱা নাই নহয়
পৃথিৱীত ছোৱালী হেৰি নাইকিয়া হৈ যোৱা নাইতো মই সেই লাওমুৰিজনীক বিয়া পাতিবলৈ তুমি ভালদৰে কথা বতৰা পাতি পেলানি কথাটো সেই শেষ কৰি পেলাবা সেইখিনিতে নহ'লে তোমাৰ বদনাম হ'ব মই এতিয়াই যাম সিহঁতকলৈ এতিয়াই গৈ পেলানি ফেচ টু ফেচ কথা পাতিমগৈ সিহঁতৰ এইবোৰ চাল বায়েক ভনীয়েকৰ মোক ভাত খাবলৈ মাতিছে আকৌ বন্ধুসকল দেখিছে আজিকালি দেশ দুনিয়াৰ কথা বেলেগ হ'লেও ল'ৰাটোক বদনামী কৰিব খুজিছে যেনে তেনে কটাব খুজিছে ছোৱালীজনী আচৰিত ধৰণৰ কথা কিছুমান কৈ দিয়ে নহয় মানুহে ভয় খাই মৰিব পিছে আজিৰ খণ্ডটি এইখিনিতে সামৰিছোঁ ইয়াৰ পিছত কি হ'ল কি নহ'ল বাবাটোৱে গৈ পেলানি কি কৰিলেগৈ ভাটুকি ঘৰত তালফাল লগালে নে কি এনে চাবলৈ হ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব দেই বন্ধুসকল ধমাকা ভিডিঅ' আহি আছে আৰু কমেণ্টত জনাব আজিৰ খণ্ডটি কেনেকুৱা পাইছে অহা খণ্ডত লগ পাম দেই বন্ধুসকল